নমস্কাৰ, অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি আলোচনা কৰি আছোঁ ষষ্ঠ শ্ৰেণীৰ সমাজ বিচিত্ৰাৰ অনুশীলনী আৰু অতিৰিক্ত প্ৰশ্নোত্তৰসমূহ। আজি আমি চাম পাঠ 6 ইতিহাস লিখনত সময় গণনা, উৎস আৰু ভাৰতবৰ্ষ। অনুশীলনী 1 ক শংকৰদেৱৰ জন্মৰ চনৰ পৰা আৰম্ভ হোৱা বৰ্ষপঞ্জীখনক কি বুলি জনা যায়? উত্তৰ শংকৰাব্দ। খ ভাস্কৰাব্দৰ আৰম্ভণি কোনজন ৰজাৰ ৰাজ অভিষেকৰ বছৰৰ পৰা হৈছে? উত্তৰ ৰজা ভাস্কৰ বৰ্মনৰ। গ মুছলমানসকলৰ পৰম্পৰাগত বৰ্ষপঞ্জীখনৰ নাম কি? উত্তৰ হিজৰী। খ গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ আৰম্ভণিৰ বছৰটো কোনজন বিশেষ ব্যক্তিৰ জন্মৰ পৰা গণনা কৰা হয়? উত্তৰ যীশুখ্ৰীষ্টৰ। এক দশক বুলিলে কি বুজা? উত্তৰ 10 বছৰীয়া এছোৱা সময়ক এক দশক বোলে। প্ৰথম 1000 বছৰক একেলগে বুজাবলৈ কোনটো শব্দ ব্যৱহাৰ কৰা হয়? উত্তৰ সহস্ৰাব্দ। 2 ইতিহাস আৰু কাহিনীৰ মাজত কি পাৰ্থক্য আছে? উত্তৰ ইতিহাস হৈছে অতীতত ঘটা প্ৰকৃত ঘটনাৰ ধাৰাবাহিক বিৱৰণী, আনহাতে কাহিনী হৈছে কিছুমান মনে সজা ঘটনাৰ বিৱৰণী। 3 ইতিহাস লিখনৰ ক্ষেত্ৰত সবাতোকৈ গুৰুত্বপূৰ্ণ উপাদান কি? উত্তৰ ঘটনাৰ উৎস আৰু ধাৰাবাহিকতা। অনুশীলনী 2 ক ইতিহাস অধ্যয়নৰ উৎস বুলিলে কি বুজা? উত্তৰ যাৰ সহায়ত বা য'ৰ পৰা অতীতৰ কোনো ব্যক্তি, যুদ্ধ, বিদ্ৰোহ আদিৰ বিষয়ে তথ্য সংগ্ৰহ কৰা হয় তাকে ইতিহাস অধ্যয়নৰ উৎস বোলে। খ ইতিহাস অধ্যয়নৰ দুবিধ উৎসৰ নাম লিখা। উত্তৰ শিলালিপি আৰু ছবি। গ এপিগ্ৰাফিষ্টসকলে কিহৰ বিষয়ে অধ্যয়ন কৰে? উত্তৰ প্ৰাচীন শিলালিপি, তাম্ৰলিপি আৰু মুদ্ৰাৰ বিষয়ে অধ্যয়ন কৰে। খ জীৱাশ্মৰ বিষয়ে অধ্যয়ন কৰা লোকসকলক কি বুলি জনা যায়? উত্তৰ পুৰাজীৱ বিজ্ঞানী। নৃতত্ত্ববিদসকলে কোনবোৰ বিষয় অধ্যয়ন কৰে? উত্তৰ প্ৰত্নতাত্ত্বিক স্থানত থকা শিল্পকৰ্মসমূহ পৰীক্ষা কৰি অতীতৰ মানুহৰ সাংস্কৃতিক আচৰণ পুনৰঅধ্যয়ন কৰে। 2 ইতিহাসবিদসকলে উৎসসমূহৰ সত্যতা কিদৰে নিৰূপণ কৰে? উত্তৰ ইতিহাসবিদসকলে উৎসসমূহৰ সত্যতা নিৰূপণ কৰিবলৈ বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা তথ্যসমূহ এটাৰ লগত আনটো তুলনা কৰি চায়। 3 ইতিহাস লিখনত আন আন বিষয়ৰ ভূমিকা বৰ্ণনা কৰা। উত্তৰ ইতিহাস লিখনত নানা উৎসই ইতিহাসবিদসকলক তথ্যৰ যোগান ধৰি অতীতক পুনৰুদ্ধাৰ কৰাত সহায় কৰে। প্ৰাচীন শিলালিপি, জীৱাশ্ম, ভাষা, সাহিত্যৰ উপৰিও বৈজ্ঞানিক অধ্যয়নেও ইতিহাস লিখনত অৰিহণা যোগায়। প্ৰাচীন জলবায়ুৰ অধ্যয়ন, খনন কৰি পোৱা সামগ্ৰীৰ ৰাসায়নিক অধ্যয়ন, প্ৰাচীন মানুহৰ জিনীয় বৈজ্ঞানিক অধ্যয়ন আদিয়ে অতীতৰ বহুতো নতুন কথা জনাত সহায় কৰিছে। শেহতীয়া ইতিহাস লিখনত বাতৰি কাকত, ফটো, ভিডিঅ', ডায়েৰী, চৰকাৰী নথিপত্ৰ আদি গুৰুত্বপূৰ্ণ উৎস হৈ পৰে। অনুশীলনী 3 ক সপ্তসিন্ধু বুলিলে ভাৰত উপমহাদেশৰ কোনটো অঞ্চলক বুজোৱা হৈছিল? উত্তৰ উত্তৰ পশ্চিম অঞ্চলক। খ ভাৰত উপমহাদেশ বুলিলে বৰ্তমান কোনটো অঞ্চলক বুজায়? উত্তৰ বৰ্তমান ভাৰতকে ধৰি পাকিস্তান, বাংলাদেশ, আফগানিস্তান, ভূটান আৰু নেপালক একেলগে বুজায়। গ অশোকে ভাৰতক বুজাবলৈ শিলালিপিত কোনটো শব্দ ব্যৱহাৰ কৰিছিল? উত্তৰ জম্বুদ্বীপ। খ প্ৰাচীন গ্ৰীকসকলে ভাৰতক বুজাবলৈ কি শব্দ ব্যৱহাৰ কৰিছিল? উত্তৰ ইণ্ডয় বা ইণ্ডাইক। প্ৰাচীন চীনাসকলে ভাৰতক কি বুলি কৈছিল? উত্তৰ ইউনটু বা সিন্ধুৰ পাৰ ইউণ্ডু। প্ৰথম ভাৰতৰ কোনটো অঞ্চলক ভাৰতম বুলি কোৱা হৈছিল? উত্তৰ দক্ষিণাঞ্চলক। 2 ভাৰত শব্দটো কিদৰে আহিল বৰ্ণনা কৰা। উত্তৰ আমাৰ দেশৰ নামৰ ভাৰত শব্দটো সৃষ্টি হোৱাৰ ইতিহাস আছে। মহাভাৰতত সমগ্ৰ উপমহাদেশখনক বুজাবলৈ পৌৰাণিক ৰজা ভৰতৰ নামেৰে ভাৰতবৰ্ষ শব্দটো ব্যৱহাৰ কৰা হৈছিল। এনেদৰে ভাৰতবৰ্ষৰ পৰা ভাৰত শব্দটো সৃষ্টি হৈ দেশে বিদেশে সমাদৃত হৈ পৰিছিল। 3 ইণ্ডিয়া নামটোৰ উৎপত্তি বৰ্ণনা কৰা। উত্তৰ খ্ৰীষ্টপূৰ্ব 6 শতিকাত পাৰস্যৰ এজন সম্ৰাটে সিন্ধু নদীৰ তীৰৱৰ্তী অঞ্চলটোৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰিছিল। পূৰ্বতে এই অঞ্চলটো হিন্দু নামেৰে জনাজাত আছিল। পাৰস্যৰ লোকসকলে ভাৰতক হিন্দু বা হিন্দ বুলি উল্লেখ কৰিছিল। ই হিন্দুৰ ৰূপান্তৰিত ৰূপ। হিন্দৰ প্ৰাৰম্ভিক হ আখৰটো তেওঁলোকৰ ভাষাত নথকাৰ বাবে বাদ দিছিল। এনেদৰে ইণ্ডিয়া নামৰ উৎপত্তি হৈছিল। এইবাৰ আমি চাম অতিৰিক্ত প্ৰশ্নোত্তৰ। 1 বিক্ৰম সংবত বৰ্ষপঞ্জী কেতিয়াৰ পৰা আৰম্ভণি কৰা হৈছিল? উত্তৰ ৰজা বিক্ৰমাদিত্যই শক ৰজাক পৰাস্ত কৰা বছৰৰ পৰা। 2 শকাব্দ বা শালিবাহনাব্দ বৰ্ষপঞ্জী কেতিয়াৰ পৰা আৰম্ভণি কৰা হৈছিল আৰু কিহৰ ক্ষেত্ৰত ইয়াৰ প্ৰয়োগ কৰা হয়? উত্তৰ কুষাণ ৰজা কনিষ্কৰ ৰাজ অভিষেকৰ পৰা আৰম্ভণি কৰা হৈছিল আৰু বীজ হিচাপ বা আন কৃষি কৰ্মৰ দিন নিৰ্ধাৰণৰ ক্ষেত্ৰত ইয়াৰ প্ৰয়োগ কৰা হয়। 3 যীশু খ্ৰীষ্টৰ জন্মৰ পিছৰ আৰু আগৰ বছৰবোৰক কি বুলি জনা যায়?
উত্তৰ জন্মৰ পিছৰ বছৰবোৰক খ্ৰীষ্টাব্দ আৰু আগৰ বছৰবোৰক খ্ৰীষ্টপূৰ্ব বুলি কোৱা হয় 4 নম্বৰ শতিকা বা শতাব্দী কাক বোলে উত্তৰ 100 বছৰ জোৰা সময়ছোৱাক এটা শতিকা বা শতাব্দী বোলে 5 নম্বৰ যুগ কাক বোলে উত্তৰ কিছুমান বৈশিষ্ট্যৰ মিল থকা এক দীঘলীয়া সময়ক যুগ বোলা হয় 6 নম্বৰ সপ্তহিন্দুৰ অৰ্থ কি উত্তৰ 7খন নদীৰে গঠিত ভূমি এই পাঠটোৰ ইমানখিনিয়ে আছিল নেক্সট ভিডিঅ'ত আমি ইয়াৰ পিছৰ পাঠবোৰৰ বিষয়ে আলোচনা কৰিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'টোৰ পৰা যদি উপকৃত হৈছা তেন্তে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবা ধন্যবাদ